মানে মৰ্নিং 3:10 হৈছিল চাগে তাৰপিছত এন্তৰ ঘৰত ভিতৰত সোমাই গৈছে আমি গম পোৱা নাই তাৰপিছত খুলি আমাৰ যোনটো ৰুম আছে এইটো ৰুমৰ মানে তলৰটো খুলি লৈছে তাৰপিছত ওপৰটো চুকুলটো খুলি আছিলে মই মানে দেউতাটো ৰাতিপুৱাই ওলাই আমাৰ দেউতা পেচাব কৰিব তাৰপিছত মই মানে দেউতা বুলি মাত দিছো দেউতা দুইবাৰ মাত দিছো তাৰপিছত আমি মানুহে দুইবাৰ ৰিপ্লাই দিছে হা হা বুলি কৈছে তাৰপিছত কোৱাৰ পিছত মই মানে দেউতা বুলি খুলি দিছো দৰ্জাটো খুলি দিছো তাৰপিছত খুমাই গৈছে খুমাৰ লগে লগে মই মানে বাবা আৰু দুইবাৰ মাত দিছো তাৰপিছত বাবা বুলি মাত দিয়াৰ পিছত মানে তাৰ পৰা চলটো লৈ মোৰ মানে মুখটো বন্ধ কৰিছে এটা মানুহে 4-5 জন আছিলে মংকি কেপ পিন্ধিছিলে অকল চকুটোহে দেখা পাইছো মই তাৰপিছত খুমাই গৈছে এইটো দেখা পাই মানে সিও কান্দিব ধৰিছে তাৰপিছত গডৰেজটো খোল বুলি মোক সাইড দিছে মই কৈছো মোৰ লগত একো নাই বুলি কৈছো তাৰপিছত এইটো এটা চেয়াৰটো ভাঙি সাইড কৰি দিছে চেয়াৰটো ভাঙি দিছে তাৰপিছত এইটো মেচিনটো আছিলে খোলা মেচিনটো যদি মই মানে চাবি নিদিলে এন্তে খুলি লৈ গলে হয় তাৰপিছত মানে মই আৰু চাবি দিলো চাবি দি এন্তৰ মানে এইটো কান্দা শুনা পাই দেউতাৰ মানে মাত দিছে দেউতাই গম পাইছে আৰু দেউতাই মানে খিৰিকীটো খুলি সবক মাত দিছে তেতিয়া টাইমত মানে এন্তৰ খুলি লৈ পলাই গৈছে ভয় মানে মুখটো এৰি হাতত এৰি আছিলে আমাৰ নেপালীত খুকুৰি বুলি কয় এইটো আছিলে দুটা হাতত আৰু তাৰপিছত খুলি এন্তৰ মানে পলালে আৰু বস্তুটো লৈ বেগ গডৰেজটো খুলি লকাৰটো খুলি তাৰপিছত যি বস্তু আছিলে বেগ 3টা বেগ আছিলে নাই একো কথা পাতা নাই খুলি দিব কৈছে তাৰপিছত চাবি যদি মই নিদিলো হয় এন্তৰ মানে ফুটালে হয় বস্তুটো মানে এন্তৰ পুৰা প্লানিঙত সৰু ব্লেক কালাৰ বেগটো লৈ আহিছিলে তাতে মানে পুৰা বস্তুটো আছিলে এন্তৰ তাৰপিছত এন্তৰ পলালে বস্তুটো বেগটো মানে খুলি তেতিয়ালৈকে দেউতাও গম পাইছে দেউতা খিৰিকী খুলি হাল্লা কৰিছে তাৰপিছত মানে এন্তৰ মানে এইটো বেগটো যি লকাৰ খুলি বেগটো আছিলে দুটা আৰু বেগত মানে জুলিকেইটা আছিলে সব এইটো লৈ পলাইছে তাৰপিছত মই দৰ্জাটো দুটাৰ তাৰপিছত এন্তৰ যোৱাৰ পিছত মই দৰ্জা খুলি দিছো দৰ্জা এন্তৰ বন্ধ আছিলে বাহিৰৰ পৰা কালি কোন ঘৰত আছিল আপোনাৰ নিখা মই আছিলো মোৰ দেউতা আছিলে মোৰ সৰু ল'ৰা আছিলে 4 বছৰৰ তাৰপিছত মোৰ ভন্টি আছিলে হাজবেণ্ড ক'ত থাকে হাজবেণ্ড গুৱাহাটী পাৰামেল জব কৰে কোম্পানী সুপাৰভাইজাৰ হয় কামলি ভান্ডাৰী টিকাৰাম ভান্ডাৰী আৰু পুলিচ আহিছে এতিয়া পুলিচক মাতিছে সেইকাৰণে পুলিচটো আহিছে ঘটনাটো মইতো নাছিলো কালি ৰাতি নথকাৰ সময়ত ঘৰত আহিছো 3:30 বজাত মানে গড় গহনা অলংকাৰ চুৰি কৰি লৈ গ'ল 4-5 জন গ্ৰুপ আহিছিলে সিহঁতৰ পুৰা প্ৰিপাৰেশ্যনত আছিলে তেখেতলে মানে মই নথকা অৱস্থাত ঘৰত সোমাই কিনি মাইকী বাচ্চা থকা অৱস্থাত গড় গহনা লৈ গৈছে কি জায়গাৰ নামটো কি মাছুৱা কোন থানা পৰে এইটো চিমলাগুৰিয়ে পৰে কি নাম আপোনাৰ মোৰ টিকাৰাম ভান্ডাৰী কি লৈছে ফোন বিয়া 2টা চেইন লৈছে 6টা আঙুঠি লৈছে খাৰু 2টা এজোৰ লৈছে নাকত ধৰি লৈ মোটামুটি 4 লাখ টকা মান হ'ব এটা ডকাইতি দল বুলি সন্দেহ কৰে নেকি আপোনালোকে এইটো ডকাইতি দলে বুলি সন্দেহ কৰি কি কৈছিল আহি দৰ্জাটো নক কৰিছে দৰ্জা খুলিব দিছে ভিতৰৰ পৰা শব্দ কৰিলে বাবা বুলি তেখেতসকলে বুলি ক'লে সিহঁতে ভাষা সব জানে বিহাৰীও জানে অসমীয়াও জানে নেপালীও জানে সব ভাষা জ্ঞাত সিহঁতক তো মোৰ ৱাইফে দৰ্জাখন খুলি দিলে দৰ্জাখন খোলাৰ লগে লগে ৱাইফক ধৰি কিনি মুখত কিবা হোপা এটা দি দিলে হোপা দিয়াৰ পিছত তুমি চাবিটো দিয়া নহ'লে বাচ্চাক মাৰিম এনেকৈ খৰধৰ কৰিলে তো তাই ভয়তে চাবি দি দিলাক চাবিখিনি দিয়াৰ পিছত গডৰেজটো খুলি কিনি অলংকাৰৰ বেগ 2টা আছিলে সেই 2টা বেগটো লৈ গৈছে পুলিচ আহিছে এতিয়া FIR দিছে কেইজন আহিছিল 5 জন আহিছিলে চোৰৰ দল কেইটা 5 জন আছিল ভিতৰত 5 জন সোমাইছিলে বাহিৰত হয়তো 2-3 জন থাকিব পাৰে এইটো ভয়ংকৰ কাণ্ড কোন আছিল আপোনাৰ ঘৰত কালি মোৰ ঘৰত বুৱাৰী আছিলে মোৰ ৱাইফ আছিলে বাচ্চা 2টা আছিলে দেউতা আছিলে কি কৈছে প্ৰথমতে সেইবিলাক ভাঙি চিঙি সোমাৱাৰ পিছত নক কৰিছে দৰ্জাখন নক কৰোঁতে আৰু ভিতৰৰ পৰা তাই ক'লে বাবা বুলি কোৱাতে তেখেতসকলে ক'লে বুলি ক'লে তো চিটকিনিটো খুলি দিলে প্ৰথম অৱস্থাত খোলা নাছিলে পিছলৈ তাই খুলি দিলাক খোলাৰ পিছত আৰু তাইক হাতত বান্ধি দিলাক বান্ধি গ'লে চাবি বিচাৰিলে চাবি সেইটো বুলি কোৱাতে বাচ্চাক কিবা কৰিম নহ'লে বুলি ক'লে ভয়তে তাই দি দিলাক চাবিটো এতিয়া আপুনি কি বিচাৰে আৰু কি ক'ব আৰক্ষীক এইটোৱে বিচাৰোঁ যে অতি সোনকালে চোৰকেইটা কৰায়ত্ব কৰি যিখিনি মোৰ হেৰুৱা বস্তুটো পালে ভাল আৰু বহুত বস্তু হৈছে না
বহুত আছিলে 4-5 লাখ টকাৰ বস্তু আছে মানুহ আছিল ভিতৰত ইয়াৰ পৰাই লুইয়ে হয় ইয়াৰ পৰাই লৈছে কম চম নাপায় মানে মানে দৰ্জা খুলছে আৰু খুল খুল বুলি কৈছে আৰু এই ভাবছে ভিতৰৰে কাবাই নহয় না, এইটো দৰ্জা ভাঙি তালা ভাঙি মোৰ এইটো ৰুমটো মানে বাহিৰৰ বস্তু মাৰি দিছে তাৰপিছত এইটো ৰুমত মানে আপোনাৰ দৰ্জাটো এইটো খুলি আছিলে এইটো মানে তলৰটো খুলি আছিলে তলৰটো খুলি তাৰপিছত মই মানে দেউতাক সদায় উঠে ৰাতিপুৱা আৰু মই মানে দেউতা বুলি মাত দিয়া মানে কৈছো বুলি মাত দিছে এণ্ট মাত দিয়াৰ পিছত মই ওপৰতো মই খুলিছো তলৰটো এণ্ট খুলিছে